অসমত এটা মেচিন আহিছে যেটো মেচিনৰ জৰিয়তে আপুনিও আৰামছে ঘৰত থাকি ব্যৱসায় আৰম্ভ কৰিব পাৰিব যেটো মেচিনে বৰ্তমানে তুলপাৰ লগাই দিছে এ চাওক এইটো হৈছে মেচিন ইফালে তেখেত আছে জনাব আছে তেখেতৰ ঘৰত এই মেচিনটো আহিছে অসমত আহিছে কিন্তু বহি ৰাজ্যৰ পৰা আহিছে কৰ পৰা আহিছে কলকাতাৰ পৰা আহিছে মানে ওয়েস্ট বেংগলৰ পৰা আহিছে আমাৰ মমতা দিদিৰ পৰা আহিছে ন আমাৰ অসমত আহিছে আকৌ আপোনালোকে না ভাবিব যে তেখেত সৰকাৰি পালে নহয় নিজে টকা দিয়ে কিনিছে আৰু এই মেচিনটো আহিছে কি মেচিন হয় সম্পূৰ্ণ সবিশেষ জনাম আমি আছো একচুয়ালি কোনখন জিলাত আছো আৰু কত আছো দাদা আমি আছো ধৰক খাৰুপেটি আছো জিলাখন কি পৰে দৰং আমি আছো দৰং জিলাৰ খাৰুপেটিয়াৰ এখন গাঁৱত আছো আৰু বৰ্তমানে এই ভিডিওটো বিশেষকৈ ৰাতি বনাব লগা হৈছে আৰু এই মেচিনৰ জৰিয়তে আপোনালোকে আৰামছে টকা উপাৰ্জন কৰিব পাৰিব আকৌ ঘৰতে বহি হয়নে নাই সুবিধা ভাল মাহেকত প্ৰায় 25 পৰা 30,000 টকা উপাৰ্জন কৰিব পাৰিব কিন্তু অসমীয়া এষাৰ কথা আছে নহয় লাগি থাকিলে মাগি নাখায় অকল মেচিন হলে নহব আপোনালোক মেচিনৰ লগত লাগি থাকিব লাগিব কেনেকৈ লাগিব লাগে কি কৰিব লাগে সম্পূৰ্ণ সবিশেষ জনাই আছো কিন্তু জানিবৰ কাৰণে হলে বা এই বিজনেসটো কৰিবৰ কাৰণে হলে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লাগিব ইফালে হক মই মেচিনৰ ভিতৰৰ ভাগ দেখুৱাই আছো এ চাওক মেচিনৰ চাওক এই ভিতৰৰ ফাৰ্স্ট টাইম চাই লওক মই একদম ঘুমাই যাম এই মেচিনৰ ভিতৰত হয়নে নাই বহুত ডাঙৰ মেচিন হয় কলকাতাৰ পৰা আহিছে চাউলৰ কিয় দৰকাৰ ইয়া চাওক বাহিৰত দাদা সকলে চাউল ৰাখিছে তেখেতে ৰাখিছে তো আপোনাৰ নামটো কি জহিৰউদ্দিন খবৰ পাতি ভাল নে ভাল এখিনি কি মানে চাউল মানে এই চাউলখিনি লব ঠিক আছে আপুনি লওক এয়া চাওক এয়া হৈছে চাউল এই চাউলখিনি কি কৰিবি একচুয়ালি এয়া চাওক এয়া হৈছে চাউল এই চাউলখিনি তাতে ঢালিবা হক মেচিনটো হয় মুৰিৰ মেচিন হয় দৰ্শকসকল এইটো হৈছে মুৰিৰ মেচিন মুৰিৰ দাম আৰু কিমান কম দামত ভাল আপুনি সাহাৰে খাব পাৰে হয় না অলপ ভাল লাগে আপুনিও খায় মইও খাও আচ্ছা মেচিনটো আপুনি কলকাতাৰ পৰা কিনিছে মানে নিচা মেচিনাৰী ওয়ার্কশপৰ পৰা হয় আমি কেইদিনমান আগতে এটা ভিডিও উপস্থাপন কৰিছিলো যেটো ভিডিও আছিল কলকাতাৰ নিচা মেচিনাৰী ওয়ার্কশপ আৰু সোনু ডিস্ট্ৰিবিউটাৰে আগবঢ়াইছিল সেই মেচিনটো আৰু অসমৰ দৰং জিলাৰ খাৰুপেটিয়াৰ এইজন জনাবে মেচিনটো ক্ৰয় কৰিছে আৰু এই মেচিনত যেতিয়া আপোনালোকে তাতে চাউল বিলাক দিয়ে আমি এই মুহূৰ্তত দেখুৱাই আছো তাৰ পিছত এইটো সাইডেৰে বাকেটত চাউল বিলাক পৰি থাকে এয়া চাওক আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো চাউল বিলাক পৰি আছে মানে গুৰি হয় সম্পূৰ্ণ হয় ইয়াতে পৰি আছে মানে এইটো কাৰেন্টৰ লগত সিস্টেমটো হয় না নাই তো যদি আপোনালোকে এই মেচিনটো ক্ৰয় কৰিব বিচাৰে বা অসমত থাকি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে আপোনালোকেও আৰামছে পাৰিব কাৰণ মুৰিৰ বহুত ডিমান্ড আছে মাৰ্কেটত আছে তো এই মেচিনটো আপুনি যে ভিডিও চাই ক্ৰয় কৰিছে কোনো বেমেজালি হোৱা নাই আপুনি এনেকৈ ভিডিও চাই স্ক্ৰিনত থকা নম্বৰত ফোন কৰিছে মানে মানে ঘৰত পঠিয়াই দিছে বহুতে ভয় খাব পাৰে যে ভাবিব পাৰে একো দৰকাৰ নাই আমি স্ক্ৰিনত দি দিছো ইয়া চাব পাৰে ইয়া হৈছে সোনু ডিস্ট্ৰিবিউটৰ মিঠালী সটিঘাট বাইপাস বাৰকুৰা 722155 পিন কোড হয় নেয়ার গ্ৰীণ গাৰ্ডেন যদি আপোনালোকে মেচিনটো ক্ৰয় কৰিব বিচাৰে তেতিয়া হলে কি কৰিব লাগিব স্ক্ৰিনত থকা নম্বৰত ফোন কৰিব লাগিব তেতিয়া হলে আপোনালোকে এই মেচিনটো ল'ব পাৰিব গতিকে আপোনালোকক মই পুনৰবাৰ জনাই আছো এই মেচিনটো হৈছে নিচা মেচিনাৰী ওয়ার্কশপৰ যত সোনু ডিস্ট্ৰিবিউটাৰে এইটো আপোনালোকক দিয়ে আপোনালোকে এই মেচিনটো ক্ৰয় যেতিয়া কৰিব আপোনালোকে আগতে অলপমান টকা দিব লাগিব আৰু যেতিয়া কেশ অন ডেলিভাৰী কুৰিয়াৰ কৰি দিয়ে তাৰ পিছত বাকি টকাখিনি দিলে হৈ গল এজ এ এক্সাম্পল তেখেত কাৰণ তেখেতে এই মেচিনটো ক্ৰয় কৰিছে যেটো ভিডিও চাই বহুতে ক্ৰয় কৰিব পাৰে তো গতিকে আপোনালোকে নিচা মেচিনাৰী ওয়ার্কশপৰ পৰা এই মেচিনটো আপোনালোকে ক্ৰয় কৰক আৰামছে অসমত থাকি ব্যৱসায় কৰিব পাৰিব কাৰণ বৰ্তমান সময়ত বহুত শিক্ষিত নিবনুৱা আছে টকা পইচাৰ কাৰণে বহুত অসুবিধা বহুতে ৰিডিং কৰিব পৰা নাই পঢ়িব পৰা নাই টকা লাগে গতিকে আপোনালোকে এই বিজনেসটো কৰিব পাৰে হয় না নাই তাৰ পিছত আপোনালোকে হোলসেলত দিয়ক আৰু পাৰ ঘণ্টাত প্ৰায় 200 কেজি 150 কেজি আপোনালোকে মুৰি এইটো সাইটত উলাই মানে পাৰ ঘণ্টাত আপোনালোকে 150-200 কেজি মুৰি উলাব মানে বনাব পাৰিব তাতকৈ বেছি উলাই তেখেতে কলে গতিকে আপোনালোকে মেচিনটো যদি এটা কথাত কবলৈ যাও যদি ক্ৰয় কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে পটাপট স্ক্ৰিনত থকা নম্বৰত ফোন কৰক আৰু এতিয়াই নিচা মেচিনাৰী ডিস্ট্ৰিবিউটাৰৰ পৰা আপোনালোকে মেচিনটো লওক ধন্যবাদ জয় অসম